নমস্কাৰ আপুনি চেনেল প্ৰিয়ালৈ আপোনালোক সকলোকে স্বাগতম। আজি আকৌ আহিছোঁ মই এটা নতুন ৰেচিপিৰ সৈতে। আজি বনাম মই এটা জাতিলাওৰ ৰেচিপি। গতিকে চাওঁচোন জাতিলাওৰ ৰেচিপিটো কেনেকৈ বনাইছোঁ। যদি লাও আপোনালোকে সদায় ভাজি সৈতে খাই বেয়া পায় বা জোল কৰি যদি খাই বেয়া পাইছে, তেতিয়াহ'লে আহকচোন জাতিলাওটো এনেকৈও খাব পাৰি। গতিকে আহকচোন কেনেকৈ বনাইছোঁ। আজি বনাবলৈ লৈছোঁ জাতিলাওৰ কফটা কাৰী। জাতিলাওৰ কফটা কাৰী বনাবলৈ বেচনৰ সৈতেও বনাব পাৰি, ময়দাও বনাব পাৰি। মই বেচনৰ সৈতে বনাম। প্ৰথমতে মই বাকলি গুচাই লৈছোঁ জাতিলাওটোৰ। তাৰপিছত পিহনাত পিহি ল'ম। তেতিয়াহ'লে চাই থাকক আগলৈ। ইয়াতে মই নিমখ পিছত দিছোঁ। আগত দিলে মানে লাওৰ পৰা পানী ওলাবলৈ ধৰে, সেইটো কাৰণে সকলোবোৰ দিয়াৰ পিছত নিমখটো এড কৰিছোঁ। ইয়াত মই জ্বলা দিয়া নাই, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী জ্বলা দিব পাৰে। মোৰ ছোৱালী এজনী আছে, সৰু ছোৱালী, তাইও খাব এইটো, আৰু তাই জ্বলা খাব নোৱাৰে যিহেতু, গতিকে মই জ্বলা দিয়া নাই। আপোনালোকে নিজৰ ইচ্ছামতে জ্বলা দিব পাৰে।
কোফ্তাকেইটা বনাওঁতে মিডিয়াম ফ্লেমত বনাব, নহ'লে যদি হাই ফ্লেমত ভজা হয় তেতিয়া মানে ওপৰটো সোনকালে ৰঙচুৱা হৈ যায় আৰু মানে ভিতৰটো নিসিজে। গতিকে মিডিয়াম ফ্লেমত কোফ্তাকেইটা বনাব। মই ইয়াত বিলাহীটো এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ, কাৰণ বিলাহীটো মিক্সিত দিব লওঁতে কাৰেণ্টটো গুচি গ'ল, সেয়েহে মই মিক্সিত দিব নোৱাৰিলোঁ। মিক্সিত দিলে মানে গ্ৰেভিটো খুব ধুনীয়া ডাঠ হয়, আৰু এনেকৈ দিয়াৰ কাৰণে অলপ দেৰি এতিয়া বিলাহীখিনি ভাজিব লাগিব। কাৰীৰ কাৰণে আপোনালোকে নিজৰ ইচ্ছা অনুসাৰে বনাব পাৰে। কাৰী আপোনালোকে দৈৰ লগত বনাব পাৰে, বেচনৰ লগত বনাব পাৰে, বিলাহী পিঁয়াজ এনেকৈ দিও বনাব পাৰে, পিঠাগুড়ি দিও কাৰী বনাব পাৰে। মই ইয়াত ব্যৱহাৰ কৰিছোঁ বিলাহী আৰু বেচন। মই কাৰীৰ কাৰণে বেচন গুলি লৈছোঁ। বেচনটো গুলি দিব, নহ'লে বিলাহীৰ লগত দিয়াৰ লগে লগে ডাঠ হৈ যায় আৰু গোটা বান্ধি যায়, সেইটো কাৰণে বেচনখিনি দিওঁতে গুলি পিনে দিব লাগে।
এতিয়া কোফতাকেইটা ইয়াত কেৰাহীত দি দিছোঁ। এইখিনি হৈ গ'ল, এইটো গেছটো অফ কৰি দিছোঁ। অলপমান ওপৰত মান ধনিয়া, ইয়াত এতিয়া মই মান ধনিয়া দিছোঁ। ওচৰত ধনিয়া নাই কাৰণে মান ধনিয়া দিছোঁ। ধনিয়া দিলে মানে গোন্ধটো ধুনীয়া আহে, সেয়েহে মান ধনিয়া ইউজ কৰিছোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেকৈ আৰু ধুনীয়া ধুনীয়া সুস্বাদু ব্যঞ্জন আপোনালোকৰ আগত দেখুৱাব পাৰোঁ বনাই। মই বিশেষ একো নাজানো, তথাপিও যিখিনি জানিছোঁ সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চাইছোঁ। গতিকে ছাবস্ক্ৰাইব কৰিব প্লিজ। আজিলৈ আহিছোঁ তেতিয়াহ'লে, নমস্কাৰ।